প্ৰয়োজনীয়তা অসম চৰকাৰে পৰ্যায়ক্ৰমে কৰি আহিছে যাতে আমাৰ এজনো যদি দিব্যাংগ শিশু থাকে সেই শিশুক পাঠদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাতে অভিজ্ঞ বা প্ৰশিক্ষিত হয় কিন্তু যিসকল দিব্যাংগ শিশু বিদ্যালয়ৰ পৰা বাহিৰত থাকে তেওঁলোকক মোবিলাইজ কৰা তেওঁলোকক সোশ্যাল মোবিলাইজেশ্যন কৰাৰ কাৰণে এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি নিয়োগ কৰা হৈছিল আৰু এনে 179 গৰাকী সহকাৰী সমল ব্যক্তি আৰু 234 গৰাকী অতিৰিক্ত সহকাৰী সমল ব্যক্তি আছে এতিয়া এই সমল ব্যক্তিসকল সমগ্ৰ শিক্ষাৰ SRFR তাৰ মানে সাৰ্ভিস ৰেগুলেশন এণ্ড ফিনান্সিয়েল ৰেগুলেশনৰ অধীনত তেওঁলোক অন্তৰ্ভুক্ত নহয় এতেকে তেওঁলোক অন্তৰ্ভুক্ত নহয় যেতিয়া তেওঁলোকৰ নিয়োগ কৰাৰ কাৰ্যকালটো 11 মাহৰ কাৰণে গতিকে 11 মাহৰ পাছত পুনৰ যদি আমি আকৌ এবাৰ PABৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সেই অনুমোদন লাভ কৰোঁ তেতিয়া হলে তেওঁলোককে অভিজ্ঞতাৰ ভিত্তিত দ্বিতীয়বাৰৰ কাৰণে আকৌ 11 মাহৰ কাৰণে লোৱা যায় গতিকে ইয়াত আমাৰ কোনো বিকল্প ব্যৱস্থা নাই কন্টেক্সুৱেল টিচাৰ বা সমগ্ৰ শিক্ষাৰ আন যি ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকৰ শাৰীটো বেলেগ কেটেগৰীটো বেলেগ আৰু এই দিব্যাংগ শিশুৰ কাৰণে নিয়োজিত থকা সমল ব্যক্তি বা অতিৰিক্ত সমল ব্যক্তি তেওঁলোকৰ সাৰ্ভিস ৰুলটো বেলেগ এতেকে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা এটো নিৰ্ভৰ কৰিব আমাৰ PABৰ পৰা আমি যি পুঁজি পাওঁ তাৰ ওপৰত আৰু ৰেগুলাৰাইজেশ্যন কৰা বিষয়টো মানে শিক্ষকৰ যি ৰেগুলাৰাইজেশ্যন তেনে ধৰণৰ পৰ্যায়ত এখেতসকলৰ নিয়মীয়াকৰণ বা এখেতসকলৰ পে স্কেলটো বৃদ্ধি কৰাটো এটো আউটাৰ ভিতৰত নাহে গতিকে এই কথাখিনি মই জনালো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যি বক্তব্য মাননীয় সদস্যগৰাকীয়ে আৰম্ভ কৰিছে যে এওঁলোক হ'ল স্বেচ্ছাসেৱক এওঁলোক ভলন্টিয়াৰ অৰ্থাৎ ইচ্ছাই দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা আগবঢ়াবলৈ অহা স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা স্টার্টিংত আছিল স্যার পিছতো অমর ব্যক্তি হিসাবে নাও শ্রী আমিনুল ইসলাম সিনিয়র মাননীয় অধ্যক্ষ মহোদয় মই আজি অসম বিধানসভাৰ কাৰ্য পৰিচালনা বিধিৰ 301 নম্বৰ নিয়মৰ অধীনত যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে দৈনিক গণ অধিকাৰ কাকতত প্ৰকাশিত মিছামাৰীত অনলাইন জুৱাৰ ব্যাপক পয়োভৰে ধ্বংস কৰিছে নৱপ্ৰজন্মৰ জীৱন ড্ৰাগছৰ দৰে অনলাইন জুৱাত আসক্ত হৈছে একাংশ শীৰ্ষক বাতৰিটো মই চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ বৰ্তমান আমি দেখো যেতিয়া আমি আগতে গম পাইছিলোঁ IPL যেতিয়া হয় IPLৰ নামত কোটি কোটি টকাৰ জুৱা অনুষ্ঠিত হয় আৰু ইয়াত বহু যুৱ প্ৰজন্মৰ লোক তেওঁলোক সৰ্বহাৰা হয় এতিয়া আমি দেখিছোঁ অন্যান্য ক্ষেত্ৰতো কিছুমান অনলাইন জুৱা ব্যাপকভাৱে কেৱল মিছামাৰীতে নহয় যদিও বাতৰিটোত মিছামাৰীৰ কথাই কোৱা হৈছে কিন্তু আমি দেখিছোঁ সামগ্ৰিকভাৱে অসমৰ বিভিন্ন জিলাত এই অনলাইন জুৱাটো ব্যাপকভাৱে একাংশই অবৈধভাৱে চলাই আছে আৰু এই অনলাইন জুৱাত তেওঁলোকে কিছুমান হোৱাটছআপ গ্ৰুপ বা মেছেঞ্জাৰ গ্ৰুপ খুলি লয় সেই গ্ৰুপৰ জৰিয়তে তেওঁলোকে এই জুৱাৰবিলাক প্ৰচাৰবিলাক কৰে আৰু বহুত যুৱ প্ৰজন্মৰ লোকসকলে তাতে টকা পইচা দি বহুত সৰ্বশান্ত হয় তাৰ ভিতৰত এটা উল্লেখযোগ্য হৈ হাউচি টাম্বালা নামৰ এটা জুৱাৰ আছে অনলাইন জুৱাৰ তাতে বহুতে পইচা ইনভেষ্ট কৰি বহু লোকে আনকি যুৱ প্ৰজন্মই নিজৰ ঘৰৰ পৰা হয়তো পিতৃ মাতৃৰ সঞ্চিত ধন তেওঁলোকে মনে মনে আনিও এই জুৱাত খটায় মানে নিচা এটা হৈ গ'ল যে আজি পোৱা নাই কাইলৈ পাম পৰহি পাম বহুতে হয়তো কিবা ঘৰৰ মূল্যৱান বস্তু চুৰ কৰি বিক্ৰী কৰিও তেওঁলোকে জুৱাত ইনভেষ্ট কৰে এই জুৱাৰ অবৈধ এই জুৱাৰ ফলত অসমত বৰ্তমান বহু লোক সৰ্বশান্ত হৈ পৰিছে বহু পৰিয়াল ধ্বংস হৈ গৈছে বহুতৰ জীৱন ধ্বংস হৈছে তেওঁলোক যিমানেই লছ খাই আছে এই লোকচানৰ ফলত তেওঁলোকে ভাবে যে আমি ইমান হাজাৰ বা ইমান লাখ টকা লছ খালোঁ আৰু এবাৰ লগাই চাওঁ যদি পাই যাওঁ তেতিয়া আগৰখিনি ঘূৰি আহিব সেই আগৰ লছটো মেকআপ কৰাৰ বাবে তেওঁলোকে বাৰে বাৰে ইনভেষ্ট কৰি বহুতে সৰ্বশান্ত হৈ গৈছে গতিকে এই বিষয়টোত যদি আৰক্ষী বিভাগে থানাই বা চৰকাৰৰ দৃষ্টি
নিক্ষেপ নকৰে বা কঠোৰভাৱে যদি বন্ধ নকৰে আৰু বহু যুৱ প্ৰজন্ম কিন্তু তেওঁলোক ধ্বংসৰ গৰাহত পৰিব। মই ৰাজ্য চৰকাৰে যেনেকৈ সুদখোৰৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে, আমি ধন্যবাদ জনাইছোঁ যে সুদ মানুহে বিপদত পৰি লয়। কেতিয়াবা মানুহে বেমাৰত পৰি বা নাৰ্ছিং হোমত বহু টকাৰ লাখ টকাৰ বিল যেতিয়া আদায় দিব নোৱাৰে, এনেকুৱা বিপদত পৰি মানুহে সুদ লয় আৰু সুদৰ ইণ্টাৰেষ্টৰ টকা দিওঁতে এটা সময়ত বহুতে মাটি ভেটি বিক্ৰী কৰিব লগাও হয়। তথাপিও এই সুদখোৰৰ তেওঁলোকৰ সুদৰ ইণ্টাৰেষ্টেই মাৰিব নোৱাৰে, কেপিটেলটো ঘূৰাই দিব নোৱাৰে। গতিকে সুদ ব্যৱস্থাটোৱে যেনেকৈ গৰীব প্ৰজন্মক ধ্বংস কৰিছে, দুখীয়া প্ৰজন্মক, ৰাজ্য চৰকাৰে যিটো পদক্ষেপ লৈছে আমি দাবী কৰিম কঠোৰ পদক্ষেপ লওক, যাতে অসমত এজনো সুদখোৰ নাথাকে। সুদ ঘোষ জুৱা এইবিলাক হাৰাম। গতিকে ঠিক সেইদৰে অনলাইন জুৱাও একেদৰেই ড্ৰাগছৰ দৰে যুৱ প্ৰজন্মক ধ্বংস কৰিছে। গতিকে ড্ৰাগছ, অবৈধ জুৱা, সুদ ঘোষ এইবিলাক সমূলঞ্চে অসমৰ পৰা ধ্বংস কৰাৰ কাৰণে ৰাজ্য চৰকাৰে কঠোৰভাৱে পদক্ষেপ লওক। আমি আমাৰ সমৰ্থন থাকিব, সহযোগ থাকিব আৰু আপোনাৰ জৰিয়তে মই চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ। আশা কৰিছোঁ চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব বুলি আমাক আশ্বস্ত কৰিব। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে গণ অধিকাৰ কাকতত প্ৰকাশিত মিছামাৰীত অনলাইন জুৱাৰ ব্যাপক পয়োভৰে ধ্বংস কৰিছে নৱ প্ৰজন্মৰ জীৱন শীৰ্ষক বাতৰি সন্দৰ্ভত আমাৰ সন্মানীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াই যি 301ৰ যোগেদি প্ৰশ্ন উপস্থাপন কৰিছে, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। তেখেতে চৰকাৰক ধন্যবাদো জ্ঞাপন কৰিছে, কেনেকৈ আমাৰ চৰকাৰে সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত এগৰাকীও সুদখোৰক থাকিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে আৰু সুদখোৰৰ বিৰুদ্ধে তীব্ৰতাৰে অভিযান চলাইছে। সন্মানীয় সদস্যগৰাকীয়ে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে, এইটো একে পৰ্যায়ৰ অত্যন্ত গুৰুত্বপূৰ্ণ। অনলাইন জুৱাটো আমাৰ অসমত নিষিদ্ধ। সেই নিষিদ্ধ এটা ব্যৱস্থা লৈ মানুহক জুৰুলা কৰাটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। তাৰ বিৰুদ্ধেও আমি তীব্ৰভাৱে অভিযান চলাম বুলি সদনক আশ্বস্ত কৰিছোঁ। আৰু এই যিটো পাৰ্টিকুলাৰ আমাৰ মিছামাৰীৰ অনলাইন জুৱাৰ ব্যাপক পয়োভৰ, এই কেছটোৰ বিষয়ে মই আপোনাক জনাব বিচাৰিছোঁ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, শোণিতপুৰ জিলা আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু কেছ নাম্বাৰটো হৈছে মিছামাৰী PS কেছ নাম্বাৰ 11/204 U/S 13/14 আছাম বেটিং এণ্ড গেম্বলিং এক্ট 1970। এই গোচৰৰ পদকীয়া জালাল শ্বেখ বৰ্তমান পলাতক অৱস্থাত আছে। অসম আৰক্ষীয়ে সকলো ধৰণৰ জুৱাৰ ওপৰত কঠোৰ ব্যৱস্থা ইতিমধ্যে লৈ আহিছে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অনলাইন জুৱা ছ'চিয়েল নেটৱৰ্কৰ দ্বাৰা প্ৰচাৰ হয় আৰু সেইবাবে প্ৰলোভন দেখুৱাই গ্ৰাহকক আকৰ্ষিত কৰিব বিচাৰে আৰু শেষত গ্ৰাহকসকলে এনেকুৱা জুৱাৰ এপছৰ পৰা প্ৰবঞ্চিত হয়। যিহেতু এইটো অনলাইন ব্যৱস্থা, সেইবাবে যিকোনো সহজ সৰল ব্যক্তি প্ৰলোভনত এনে প্লেটফৰ্মত জড়িত হৈ যায় আৰু শেষত প্ৰবঞ্চনাৰ বলি হয়। অধ্যক্ষ ডাঙৰীয়া, এই অপৰাধ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে বহু ব্যৱস্থা ইতিমধ্যে হাতত লৈছে। অসম আৰক্ষী ছ'চিয়েল মিডিয়া, ৱেবছাইট, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ দ্বাৰা ব্যাপক প্ৰচাৰ কৰা আৰু বিভিন্ন ধৰণৰ সজাগতা সভাৰ দ্বাৰা ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হৈছে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, 2023 চনৰ জুলাই মাহত অসম আৰক্ষীয়ে 2খন চাইবাৰ আৰক্ষী থানা আৰু 2খন চাইবাৰ আৰক্ষী চকী ইতিমধ্যে স্থাপন কৰিছে। তাৎক্ষণিকভাৱে প্ৰবঞ্চিত গ্ৰাহকক সহায় কৰাৰ বাবে অপৰাধ তদন্ত বিভাগত টোল ফ্ৰী নাম্বাৰ 1930 স্থাপন কৰা হৈছে। এই ক্ষেত্ৰত ভুক্তভোগীসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ বহু ব্যক্তিয়ে এই বাতৰিটো এই পাৰ্টিকুলাৰ কেছটো পেপাৰত ওলোৱাৰ কাৰণে আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰিছে, কিন্তু সাধাৰণতে যিসকল প্ৰবঞ্চিত হয় তেওঁলোকে
গৈ আমাৰ থানাত কেছ নকৰে হয়তো ভাবে তেওঁলোকে লাজ পাই তেওঁলোকে নিজেই তাতে ইনভলভ হৈছিলে গতিকে লাজো পাব পাৰে বা তাৰ পৰা একো ফলাফলো নোলাব পাৰে এনেকুৱা ধৰণৰ এটা চিন্তাধাৰাৰ কাৰণে যিসকল প্ৰবঞ্চনাৰ বলি হয় তেওঁলোকে গৈ আমাৰ পুলিচত বা থানাত কেছ দাখিল নকৰে গতিকে আমি সজাগতাৰ সৃষ্টি আৰু কৰিব লাগিব অসম আৰক্ষী ইতিমধ্যে মই কৈছোঁ আমি ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰৰ যোগেদি বা বিভিন্ন সজাগতা খবৰৰ যোগেদি আমি এই ক্ষেত্ৰত সজাগ কৰিবলৈকে প্ৰচেষ্টা চলাইছোঁ গতিকে আমিও সকলোৱে আমি আহ্বান জনাম আমাৰ বিধায়কসকলকো আহ্বান জনাম আমাৰ যিসকল সমাজৰ আগ্ৰণুৱা ব্যক্তি আছে তেখেতসকলকো আহ্বান জনাম যাতে এই অনলাইন জুৱাত আমাৰ যিসকল নিৰীহ ব্যক্তি প্ৰলোভিত হৈ অংশগ্ৰহণ নকৰে আৰু যাতে প্ৰবঞ্চিত নহয় সকলোকে আমি সজাগ কৰিবলৈকে অনুৰোধ জনাম ধন্যবাদ ধন্যবাদ এতিয়া আইটেম নম্বৰ 4 শ্ৰী অখিল গগৈ মই এখন প্ৰাইভেট মেম্বাৰ বিল মানে জাষ্ট আপুনি কিবা কৰক সন্মানীয় অধ্যক্ষ মহোদয় মই দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 উত্থাপনৰ বাবে সদনৰ অনুমতি বিচাৰিছোঁ আৰু বিলখন সম্পৰ্কে মই নালাগে এতিয়া নালাগে চমুকে দুখাৰ কৈ লওঁ পিছত কম আজি নালাগে মই এতিয়া প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে তেখেতে কওক হয় যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল শ্ৰী অখিল গগৈ উত্থাপন কৰে এতিয়া হয় উত্থাপন ন ডিছকাশ্যন সন্মানীয় অধ্যক্ষ মহোদয় মই দি আছাম কোৱালিটি এডুকেশ্যন বিল 2024 সদনত উত্থাপন কৰিলোঁ ধন্যবাদ এতিয়া আমাৰ কি আছে এতিয়া সংকল্প প্ৰস্তাৱ আছে মই এতিয়া এটা বিশেষ কাৰণত মন্ত্ৰী যাব বিচাৰিছে মানে বেলেগ কামত অখিল গগৈ এইটো নেক্সটত হ'ব আলোচনা আজি নহয় এইটো কোনোবা এমেণ্ডমেণ্ট যদি দিব বিচাৰে আপোনাৰ বিলটো এমেণ্ডমেণ্ট দিব পাৰিব তো এতিয়া আপুনি সংকল্প প্ৰস্তাৱটো অখিল গগৈ ডাঙৰীয়া শ্ৰদ্ধেয় অধ্যক্ষ মহোদয় মই আজি বিধানসভাত এটা সংকল্প প্ৰস্তাৱ আনিছোঁ সংকল্প প্ৰস্তাৱটো হ'ল জলসিঞ্চনৰ অভাৱত অসমৰ বহু কৃষিভূমিত এতিয়াও বছৰত কেৱল এবাৰ খেতি কৰি অৱশিষ্ট সময়খিনিৰ বাবে পথাৰবোৰ পেলাই থোৱা হয় কেৱল প্ৰাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক কৃষকে এতিয়াও কৃষিভূমিত খেতি কৰে কিন্তু কেতিয়াবা অতিবৃষ্টি বা বানপানী আৰু কেতিয়াবা অনাবৃষ্টি বা খৰাঙৰ বাবে কোনো কৃষিভূমিত বছৰত এবাৰো খেতি কৰাটো সম্ভৱ হৈ নুঠে ফলত ৰাজ্যখনত কৃষিৰ উৎপাদনশীলতা আশা কৰা ধৰণে নহয় 21 শতিকাৰ আধুনিক যুগতো আমাৰ ৰাজ্যখনত কেতিয়াবা বৰষুণ বিচাৰি কৃষকে অন্ধবিশ্বাসৰ বলি হৈ ভেকুলীৰ বিয়া পাতে ৰাজ্যখনৰ সকলো কৃষিভূমিতে জলসিঞ্চনৰ ব্যৱস্থা কৰি প্ৰাকৃতিক বৰষুণৰ ওপৰত কৃষকসকলৰ নিৰ্ভৰতা নাইকিয়া কৰিবলৈ বছৰটোৰ সকলো সময়তে খেতিপথাৰত খেতি কৰিব পৰাকৈ ৰাজ্যখনৰ কৃষকসকলক প্ৰস্তুত কৰিবলৈ আৰু সকলো সময়তে পথাৰত পানী যোগানৰ ধৰি অসমক বছৰটোৰ 12 মাহে খেতি কৰা ৰাজ্যৰূপে গঢ়ি তুলিবলৈ অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰোৱা হওক অধ্যক্ষ ডাঙৰীয়া আমি সকলোৱে জানো যে অসমৰ মাটিকালি ৭৮,৪৩,৮০০ হেক্টৰ কিন্তু ইমান মাটিকালি থকাৰ পাছতো আমাৰ নেট ছোন এৰিয়া কেৱল ২৬,৯৯,০০০ হেক্টৰহে কেৱল আমাৰ নেট ছোন এৰিয়া আছে আৰু ইয়াৰ ভিতৰত কেৱল ৫,৭১,০০০ হেক্টৰ মাটিতে এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা আছে ৫,৭১,০০০ হেক্টৰ মানে আচলতে ১৪% ভূমিতে এতিয়া অসমৰ জলসিঞ্চনৰ ব্যৱস্থা আছে ইয়াৰ বিপৰীতে যদি আমি চাওঁ যে বেলেগ ৰাজ্যবিলাকত পাঞ্জাবত যদি আমি চাওঁ যে পাঞ্জাবত কিন্তু 99.70% মাটিতে জলসিঞ্চনৰ ব্যৱস্থা আছে আমাৰ ইয়াত মাত্ৰ কেৱল 14% জলসিঞ্চনৰ ব্যৱস্থা আছে যাৰ কাৰণত আমি দেখিবলৈ পাইছোঁ যে আমাৰ খেতিৰ অৱস্থাটো আমি বছৰত 12 মাহে খেতি কৰিব নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া মই ভাবোঁ যে পৃথিৱীৰ কোনো দেশ আজিলৈকে কেতিয়াও ধনী হ'ব পৰা নাই যি দেশে বছৰত মাত্ৰ এবাৰ খেতি কৰি বাকী সময়খিনিৰ কাৰণে পথাৰখন পেলাই থয়
মই ভাবোঁ যে সেইকাৰণে যদি সঁচাকৈ অসমখনক ধনী ৰাজ্যত পৰিণত কৰিব লাগে, চৰকাৰে সদায় ঘোষণা কৰি আছে যে আমি অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম, নাম্বাৰ 1 ৰাজ্য কৰিম। কিন্তু নাম্বাৰ 1 ৰাজ্য কৰিবলৈ প্ৰথম আৰু প্ৰধান কথাটোৱে ক'ব লাগিব, আমাৰ অসমৰ প্ৰতিডৰা পথাৰত বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিব লাগিব। এইটো মই ভাবোঁ যে একদম প্ৰাথমিক চৰ্ত। আৰু বছৰৰ 12 মাহে খেতি কৰিবৰ কাৰণে প্ৰথম যিটো কাম কৰিব লাগিব সেইটোৱে হ'ল অসমৰ প্ৰতিডৰা পথাৰত সকলো সময়তে, বছৰৰ সকলো সময়তে পাব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা বা পানী যোগানৰ ব্যৱস্থা। আজি মই ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যৰ এনেকুৱা ধৰণৰ একদম শেহতীয়া যিটো এগ্ৰিকালচাৰ ষ্টেটিষ্টিক্স এট এ গ্লেন্স 2022 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এই ষ্টেটিষ্টিক্সৰ পৰা মই দেখুৱাব খুজিছোঁ যে ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত ধানৰ ক্ষেত্ৰত, বেলেগটো নকওঁ বাৰু, চববিলাক ক'লে বহুত দীঘলীয়া হৈ যাব। ধানৰ ক্ষেত্ৰত ধান উৎপাদনত আমি দেখিছোঁ যে ভাৰতবৰ্ষত 10খন মেজৰ ৰাজ্য আছে ধান উৎপাদন কৰা। 10খন মেজৰ ৰাজ্যৰ ভিতৰত 1 নম্বৰ ৰাজ্যখন পাঞ্জাৱ, 2 নম্বৰ ৰাজ্যখন তামিলনাডু, 3 নম্বৰ ৰাজ্যখন অন্ধ্ৰপ্ৰদেশ আৰু 10 নম্বৰৰ ভিতৰত 9 নম্বৰ ৰাজ্যখনহে আমি অসম। এতিয়া আমাৰ ধানৰ উৎপাদন ক্ষমতাটো কিমান? আমাৰ ধানৰ উৎপাদন ক্ষমতাটো 1 হেক্টৰত 2235 কিলোগ্ৰাম আমি 1 হেক্টৰ মাটিত ধান উৎপাদন কৰোঁ। সেই সময়ত কিন্তু পাঞ্জাৱে 4340 কিলোগ্ৰাম প্ৰতি হেক্টৰত উৎপাদন কৰে। আৰু সেই সময়ত আমি দেখিছোঁ যে পাঞ্জাৱত 99.70% মাটিত জলসিঞ্চন আছে, তামিলনাডুত 93.40% মাটিত জলসিঞ্চন আছে, অন্ধ্ৰপ্ৰদেশত 97.27% মাটিত জলসিঞ্চন আছে, আৰু অসমত কেৱল 14% মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। অধ্যক্ষ মহোদয়, কেইদিনমানৰ আগতে এই অসম বিধানসভাত মন্ত্ৰী মহোদয়ে যি প্ৰশ্নৰ এটাৰ উত্তৰ দিছিলে, সেই প্ৰশ্নৰ উত্তৰত কৈছিলে যে অসমত মাত্ৰ 14% মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে। অসমত 3913খন জলসিঞ্চন আঁচনি আছে জলসিঞ্চন বিভাগৰ, কিন্তু তাৰ ভিতৰতে 1585খন জলসিঞ্চন আঁচনি অকামিলা হৈ আছে। তাৰ ফলস্বৰূপে আমাৰ পথাৰবিলাকত এতিয়া সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা হৈ উঠা নাই। অধ্যক্ষ মহোদয়, মই দুটা কথা বাৰম্বাৰ ক'ব খোজোঁ। নাম্বাৰ 1, যদি সঁচাকৈ অসমক শ্ৰেষ্ঠ ৰাজ্য, ধনী ৰাজ্য বা অসমৰ মানুহৰ উপাৰ্জন বৃদ্ধি কৰিব লাগে, তেতিয়াহ'লে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাটো, ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন, এইটো হ'ল প্ৰাথমিক চৰ্ত। নাম্বাৰ 1। নাম্বাৰ 2, অসমৰ প্ৰত্যেকজন মানুহক আমি পেছাদাৰী কৰি তুলিব লাগে, প্ৰফেচনেলিজিম নথকাৰ কাৰণে আমাৰ মানুহবিলাকে মাটি অলপ সময় খেতি কৰে, তাৰপিছত পেলাই থয়। অধ্যক্ষ ডাঙৰীয়া, আজি 21 শতিকাত যেতিয়া আমাৰ অসমৰ মানুহে বৰষুণ নোহোৱাৰ কাৰণে আমি এতিয়াও কি কৰোঁ যে খেতিটোৰ কাৰণে আকাশলৈ ওপৰলৈ চাই থাকোঁ, বৰষুণ দিব, কঠীয়া পাৰিম। কঠীয়া পৰা দেৰি হৈ যায় যদি বৰষুণ নিদিয়ে। অধ্যক্ষ ডাঙৰীয়াই বৰষুণ দিয়া যদি দেৰি হৈ যায়, তেতিয়াহ'লে গাঁৱৰ মানুহে ভেকুলীৰ বিয়া পাতিবলৈ আৰম্ভ কৰে। অধ্যক্ষ ডাঙৰীয়া, ভেকুলীৰ বিয়া পাতিলে বৰষুণ হ'ব নেকি? এইটোতো অন্ধবিশ্বাস অধ্যক্ষ ডাঙৰীয়া। ভেকুলীৰ বিয়া পাতিলে বিজ্ঞানত আমিতো সকলোৱে জানো যে বৰষুণ কেনেকৈ হয়। গতিকে এই যে ভেকুলীৰ বিয়া পাতিবলগীয়া অৱস্থা আজি 21 শতিকাত আছে, তেতিয়াহ'লে সেইখন ৰাজ্য কেতিয়াও শ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰে। অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰেও কৈছিলে যে অসমৰ ভাৰতবৰ্ষৰ প্ৰতি টুকুৰা খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হ'ব। এইটো আছিলে গেৰাণ্টি, মোদীৰ গেৰাণ্টি। কিন্তু মোদীৰ গেৰাণ্টিৰ অধ্যক্ষ ডাঙৰীয়া এই সময়খিনিত আমি দেখিছোঁ যে এই মোদীৰ গেৰাণ্টিৰ কোনো কামেই আচলতে ইয়াতে হোৱা নাই। জলসিঞ্চন বিভাগটোৱে আটাইতকৈ ব্যৰ্থ ডিপাৰ্টমেণ্ট ৰূপে এতিয়া পৰিগণিত হৈছে। অধ্যক্ষ ডাঙৰীয়া, মোৰ নিজৰ সমষ্টিত মাত্ৰ 28 কোটি টকাৰ প্ৰজেক্ট কেইটামান জলসিঞ্চন, মই ডাঙৰ পথাৰকেইখনৰ কাৰণে ডিপাৰ্টমেণ্টৰ লগত কথা পাতি মাত্ৰ 28 কোটি টকা, 28 কোটি আৰু কেইলাখমান টকাৰ প্ৰজেক্ট দি থৈছোঁ। আজি 1 বছৰ হৈ গ'ল সেই প্ৰজেক্ট দিয়া। অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী মহোদয়ক মই হাজাৰবাৰ এইটোক লৈ অনুৰোধ কৰি আছোঁ, কিন্তু এতিয়ালৈকে এডৰা পথাৰতো পানী যোগানৰ কাৰণে জলসিঞ্চন ডিপাৰ্টমেণ্টে কোনো ব্যৱস্থা কৰা নাই। অধ্যক্ষ ডাঙৰীয়া, সঁচাকৈ যদি অসমীয়া জাতিটো সঁচাকৈ যদি ধনী হ'ব লাগে, অৰ্থনৈতিক অৱস্থা যদি ভাল হ'ব লাগে, অসমীয়া জাতিটো যদি আগবাঢ়িব লাগে, তেতিয়াহ'লে কিন্তু আমি প্ৰত্যেকডৰা পথাৰত পানী যোগান কৰিব লাগিব। তাৰ কাৰণে ৰাজনীতিৰ ঊৰ্ধত গৈ আমি সঁচি অৰ্থত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু এই মুহূৰ্তত আপুনি যদি জলসিঞ্চনৰ এইবাৰ বাজেটখন চাই, দেখিব যে জলসিঞ্চনৰ বাজেটত পইচাই নাই। এতিয়া যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা আঁচনি পাছ কৰি আনিব পাৰে, তেতিয়াহ'লে কাম হ'ব, নহ'লে অহা বছৰো কোনো কাম নহ'ব। অধ্যক্ষ ডাঙৰীয়া, গতিকে মই ভাবোঁ যে আজি
অসম চৰকাৰে এই সংকল্প গ্ৰহণ কৰিব লাগে, আমাৰ সন্মুখত সকলোৱে ক'ব লাগে অসম চৰকাৰে, আৰু আমি অসম বিধানসভাত এটা সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে যে 2026 ভিতৰত আমি অসমৰ প্ৰতিডৰা পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিম। অসমৰ প্ৰতিডৰা পথাৰৰ 1 ইঞ্চি মাটিও আমি পেলাই নাৰাখোঁ। যদি কোনোবাই মাটি পেলাই ৰাখে, বহুত চৰকাৰে একদম মানুহৰ ওপৰত ইটো কৰে সিটো কৰে, যদি পেলাই ৰাখে মাটিডৰা তেতিয়াহ'লে ফাইন দিয়াৰ ব্যৱস্থা কৰক। যদি খেতি নকৰাকৈ কোনোবাই যদি পথাৰ পেলাই ৰাখে, প্ৰত্যেকটো পৰিয়ালে মাটি খেতি কৰিব লাগিব। আৰু খেতি কৰিবৰ কাৰণে কিন্তু আকৌ বানপানী আৰু জলসিঞ্চন, বানপানী সমস্যাৰ পৰা আমাক ৰক্ষা কৰিব লাগিব আৰু খৰাঙৰ পৰা আমাক ৰক্ষা কৰিব লাগিব। চৰকাৰে কেৱল আৰু কেৱল এই কামটো কৰি দিয়ক অধ্যক্ষ ডাঙৰীয়া, তেতিয়া আমি অসম ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ'ব বুলি আগবাঢ়িব পাৰিম। গতিকে মই আজিৰ দিনটোত বেছি দীঘলীয়াকৈ নকওঁ, মই সকলোকে এই বিধানসভাৰ প্ৰত্যেকজন সদস্যক, সন্মানীয় সদস্যক মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ, জাতিটোৰ কাৰণে আহক আমি সকলোৱে একেলগে এবাৰ ভাবোঁ। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ, অসম চৰকাৰৰ মন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপুনি সঁচাকৈ অন্য কেইটামান 2-এটা ডিপাৰ্টমেণ্টত যেনেকৈ অকণমান জোৰ কৰি কেইটামান প্ৰজেক্ট ল'বৰ কাৰণে চেষ্টা কৰিছে, কিন্তু ইৰিগেশ্যন ডিপাৰ্টমেণ্টত এটাও প্ৰজেক্ট এতিয়ালৈকে আচলতে ভালকৈ লোৱা নাই। আচলতে আহক আমি সকলোৱে এই গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্টটোক ভালকৈ ব্যৱহাৰ কৰি আমি প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰোঁ আৰু অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে আগবাঢ়ি যাওঁ। ধন্যবাদ। জয় অসম। ছাৰ ইয়াত 2 মিনিট ময়ো ক'ব লগা আছে। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে অসমত যাতে যিমান কৃষিভূমি আছে, কৃষিভূমি 100% কেনেকৈ আমি শস্য উৎপাদন কৰিব পাৰিম বছৰটোত, এইটো আমি চিন্তা কৰিব লাগিব। কিন্তু ইয়াত জলসিঞ্চনৰ একাংশ ভূমি আছে য'ত পানীৰ অভাৱত, বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগাৰ কাৰণে কৃষি কৰিব নোৱাৰে। তাৰ বিপৰীত আৰু এটা সমস্যা আছে অসমত, সেই সমস্যাটো হ'ল অসমত হাজাৰ হাজাৰ হেক্টৰ ভূমি ৱাটাৰ লগিং হোৱাৰ কাৰণেও খেতি কৰিব নোৱাৰে। তাৰমানে পানীবিলাক বৰষুণৰ পানী আবদ্ধ হৈ যায়, আবদ্ধ হোৱাৰ কাৰণে কালভাৰ্টবিলাক ৰাইজে বন্ধ কৰি দিছে, নহ'লে কালভাৰ্ট নাই, জানবিলাক হয়তো বন্ধ হৈ আছে। গতিকে পানী ওলাই যাব নোৱাৰাৰ কাৰণেও অসমত লাখ লাখ হেক্টৰ ভূমিত শালি ধানৰ খেতি ৰাইজে কৰিব নোৱাৰে। গতিকে আমি বৰষুণ নিৰ্ভৰশীল হোৱাৰ কাৰণেই এইটো হৈছে। গতিকে আমি ইয়াত চৰকাৰে চিন্তা কৰিব লাগিব যে য'ত অলপ বাম মাটি, য'ত পানী নাই, তাততো জলসিঞ্চন কেনেল দি পানী দিব লাগিব, আৰু যিখিনি অলপ আৰু ৰাস্তাৰ কাৰণে মানে পানী ওলাই যাব নোৱাৰে, তাৰ পৰা পানী নিষ্কাশন কৰি দিব পাৰিলে সেই মাটিখিনিও কিন্তু শস্যৰ কাৰণে উপযোগী হ'ব। গতিকে অসমৰ 100% কৃষিভূমি যাতে কৃষি খেতি পথাৰৰ কাৰণে উপযোগী কৰিব পৰা যায়, গতিকে চৰকাৰে মানে কেনেলবিলাক তাতো যাতে বনায় আৰু পানী ওলাই যোৱাৰ ব্যৱস্থাও দিয়ে, আৰু য'ত পানী নাই তাত যাতে পানী যোগানৰ ব্যৱস্থা কৰে। এই দুইটা চিন্তা কৰিব লাগে বুলি মই আপোনাৰ জৰিয়তে চৰকাৰক অধ্যক্ষ মহোদয়, মই দুটা কথা ক'ব। এজন কওক। মই আগতে উঠিছোঁ। হয়, হ'ব। ছিনিয়ৰ বয়স এতিয়া জলসিঞ্চনৰ যিটো বিষয়, খুবেই ছিৰিয়াছ বিষয়, অখিল গগৈ যিটো সংকল্প প্ৰস্তাৱ আনিছে তাত গোটেইখিনি কথা বিতংভাৱে কৈছে। মই এটা কথা ৰেফাৰেঞ্চ টানিব খুজিছোঁ। আমাৰ এইবাৰ বাজেট দাখিল কৰোঁতে নদীৰ পানী নি পেলাই জলাশয়ত সোমাই দিয়াৰ এটা পৰিকল্পনা লৈছে। ইৰিগেশ্যন বিভাগেও এই কথাটো ভাবিব পাৰে। যদি নদীৰ অজুহাতটো দিছে, মন্ত্ৰী মহোদয়ে আগতে কৈছে যে নদী কেতিয়াবা গতি সলাই দিয়ে, নদী কেতিয়াবা গুচি যায়, বেলেগ ফালে ড্ৰাই হৈ যায়, যিবিলাক বাৰ্জাৰ ৰাখে সেই বাৰ্জাৰবিলাক বালিৰ ওপৰত উঠি আহে, পানী টানিব নোৱাৰে। যে তেওঁলোকে যদি পৰিকল্পনা একেবাৰে বৈজ্ঞানিক ভিত্তিত কৰে যে জলাশয়ৰ পানী, নদীৰ পানীটো এটা জলাশয়ৰ মাজত আনি পেলাই একোটা প্ৰজেক্টৰ পানীখিনি যদি উঠাই দিব পৰা ব্যৱস্থা কৰে, লিফ্ট কৰিব পাৰে, তেতিয়াহ'লে পানীৰ যিটো অসুবিধা হয়, এইটো অসুবিধা হয়তো কাটি যাব। তাৰ কাৰণে এটা সুপৰিকল্পিত আমাৰ ব্যৱস্থা এটা ল'ব লাগে, আৰু বিশেষজ্ঞসকলৰ অপিনিয়ন লৈ পেলাই যাতে পথাৰত পানী যায়। গ্ৰাউণ্ড ৱাটাৰৰ ক্ষেত্ৰতো অলপ বেলেগ ধৰণে চিন্তা ভাৱনা কৰিলে চলাৰেদি, তেতিয়াহ'লেও আমি পানীটো পথাৰত যাতে দিব পাৰোঁ, নহ'লেতো আমাৰ এটা খেতিৰে আমি স্বাৱলম্বী হ'ব নোৱাৰিম। জাকিৰ সিং। অধ্যক্ষ ডাঙৰীয়া, অতিকৈ গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত আমি আলোচনা কৰি আছোঁ। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াক দুটামান কথা মই ক'ব বিচাৰিছোঁ যে অসমত প্ৰতিটো অঞ্চলতে পানীৰ অভাৱত কৃষকসকলে ভুগিব লগা হয়, আৰু কৃষকসকলক খেতিপথাৰত যাতে সহজতে পানী লাভ কৰিব পাৰে তাৰ কাৰণে বিভাগৰ ফালৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে, বিভাগে যিখিনি
আগ্ৰহ প্ৰকাশ কৰিব লাগে সেইখিনি আমি দেখা নাই। এই কথাখিনি বছৰে বছৰে কৃষকসকলৰ যথেষ্টখিনি দুখ আপত্তি দৰ্শাই আছে। অধ্যক্ষ ডাঙৰীয়া, অসমত প্ৰতিটো বছৰে 2-3বাৰকৈ বানপানী আহি কৃষকসকলক অনিষ্ট কৰে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বানপানীৰ জৰিয়তে আমাক যথেষ্টখিনি ক্ষতিসাধন কৰে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, বিভাগে মাননীয় মন্ত্ৰী ডাঙৰীয়াই যদি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ, বৰাক আৰু ইয়াৰ উপনৈসমূহক নিয়ন্ত্ৰণ কৰি সেই পানীসমূহক যদি আমি ভালকৈ খেতিপথাৰলৈ আনিব পাৰোঁ, নিশ্চিতভাৱে ব্ৰহ্মপুত্ৰ ইয়াৰ উপনৈ, বৰাক ইয়াৰ উপনৈসমূহে আমাৰ আশীৰ্বাদ স্বৰূপ হৈ পৰিব। গতিকে এই ক্ষেত্ৰত দেখা যায় যে ইয়াৰ আগতে বহু বছৰ আগৰ পৰাই নদীত জলসিঞ্চনৰ ব্যৱস্থা আছিল। নদীৰ পৰা পানী উঠাই ড্ৰেইনৰ যোগেদি খেতিপথাৰত দিছিল। কিন্তু দিন যোৱাৰ লগে লগে অধ্যক্ষ ডাঙৰীয়া, নদীৰ পৰা যে জলসিঞ্চন পানী দিয়াৰ যিটো ব্যৱস্থা সকলো প্ৰায় বিকল হৈ গৈছে। মন্ত্ৰী ডাঙৰীয়াই ডিপ টিউবৱেলৰ ব্যৱস্থা কৰিছে, সৌৰশক্তি চালিত কিছু মেচিনেৰে পানী দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু এইখিনিয়ে যথেষ্ট নহয়। মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে নদীৰ পৰা কেনেকৈ পানী আমি খেতিপথাৰলৈ দিব পাৰোঁ, তাৰ কাৰণে আমি নতুনকৈ কিবা চিন্তা কৰিব পাৰি নেকি, তাৰ কাৰণে আমি অধ্যয়ন কৰিব পাৰি নেকি, তাৰ কাৰণে অধ্যয়ন কৰি আমি বিহিত ব্যৱস্থা ল'ব পাৰি নেকি। এনেকুৱাভাৱে কৰিলে নিশ্চিতভাৱে আমাৰ কৃষকসকল উপকৃত হ'ব। আৰু যেতিয়ালৈকে অসমৰ খেতিপথাৰলৈ কৃষকসকললৈ আমি পানী দিয়াৰ ব্যৱস্থা চৰকাৰৰ পৰা কৰিব নোৱাৰে, তেতিয়ালৈকে অসমৰ অৰ্থনৈতিক দিশ টনকিয়াল নহয়, কৃষকসকল স্বাৱলম্বী নহয়, অসমৰ উৎপাদন বৃদ্ধি নহয়। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি এটাই শেষত অনুৰোধ জনাম যে এই বিষয়ত যি কথা বাৰ্তা চলি আছে তেখেতে গুৰুত্ব সহকাৰে ল'ব লাগে। বিভাগ আৰু সক্ৰিয় হ'ব লাগে, অসম চৰকাৰ আৰু সক্ৰিয় হ'ব লাগে, আৰু যি প্ৰস্তাৱ আহিছে তাক আমি সমৰ্থন জনাইছোঁ। হ'ব, থেংক ইউ। অনাৰেবল মিনিষ্টাৰ, ৰিপ্লাই। অধ্যক্ষ মহোদয়, এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ইয়াত উত্থাপন হৈছে। ৰাজ্যৰ কৃষি খণ্ডত জলসিঞ্চন বিভাগৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে, আৰু জলসিঞ্চন বিভাগো বছৰটোৰ সকলো সময়তে পথাৰত খেতি কৰিব পৰাকৈ ৰাজ্যখনৰ কৃষকসকলক প্ৰস্তুত কৰিবলৈ সকলো সময়ত পথাৰত পানী যোগান ধৰি অসমক বছৰটোৰ 12 মাহে খেতি কৰা ৰাজ্যৰূপে গঢ়ি তুলিবলৈ ৰাজ্যৰ জলসিঞ্চন বিভাগৰ অধীনত আমি ফ্ল'ৰ ইৰিগেশ্যন স্কিম, লিফ্ট ইৰিগেশ্যন স্কিম আৰু বিভিন্ন ধৰণৰ ইৰিগেশ্যন স্কিম হাতত লৈছোঁ। তাত ডিপ টিউবৱেল স্কিম আছে, ছ'লাৰ অপাৰেটেড ডিপ টিউবৱেল স্কিম আছে। বিভিন্ন স্কিমৰ জৰিয়তে আমি এই কামবিলাক আগবঢ়াই আছোঁ। আৰু এই আঁচনিসমূহ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰ উপৰিও নবাৰ্ডৰ সাহায্যতো আমি এই কাৰ্যকৰী কৰি থকা হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা অৰ্থাৎ PMKSY হৰ খেত কো পানী পুঁজিৰ অধীনত প্ৰথম পৰ্যায়ত 9টা LIS আৰু FISৰ ওপৰত কাম ইতিমধ্যে আৰম্ভ হৈছে। আনহাতে দ্বিতীয় পৰ্যায়ত ইতিমধ্যে 23খন জলসিঞ্চন আঁচনি ভাৰত চৰকাৰৰ অনুমোদনৰ অপেক্ষাত আছে। আকৌ তৃতীয় পৰ্যায়ত ইতিমধ্যে বিভিন্ন জিলাৰ পৰা 30খন জলসিঞ্চন আঁচনিৰ প্ৰস্তুতিৰ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ জৰিয়তে 9খন বৃহৎ আৰু মজলীয়া জলসিঞ্চন আঁচনিৰ জৰিয়তে 1 লাখ হেক্টৰৰো অধিক কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ জাহাজো চলাই থকা হৈছে। অসমত বছৰটোৰ 12 মাহে কৃষিভূমিত পানী যোগান ধৰিবলৈ ব্যৱস্থা কৰিবৰ বাবে জিলাভিত্তিক ডিষ্ট্ৰিক্ট ইৰিগেশ্যন মাষ্টাৰ প্লানো ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। 2এটা জিলাৰ বাহিৰে বেছিভাগ জিলাত এই কামবিলাক হৈছে। যিখিনি আঁচনিসমূহ পুনৰুজ্জীৱিত কৰা আৰু অধিক কাৰ্যক্ষম কৰাৰ বাবে বিভাগীয় উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা পৰিদৰ্শন কৰি বিবিধ ব্যৱস্থা হাতত লোৱা হৈছে। শেহতীয়াকৈ জলসিঞ্চন আৰু কৃষি বিভাগৰ মাননীয় মন্ত্ৰীৰ উপস্থিতিত কৃষি আৰু
জলসিঞ্চন বিভাগৰ বিষয়া আৰু মন্ত্ৰীসকলে মিটিং কৰি প্ৰত্যেক 2 মাহতে এটা মিটিং কৰি আমি বিষয়টো গম্ভীৰতাৰে লৈছোঁ যে কেনেকৈ কৃষক ৰাইজক উপকৃত কৰিব পাৰি। কিন্তু মই ধন্যবাদ দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এক বিপ্লৱী কাৰ্যসূচী যিটো লোৱা গ'ল, যে ধান ক্ৰয় কৰাৰ যিটো কাৰ্যসূচী হাতত লোৱা গ'ল, কৃষকে এতিয়া ধানৰ উচিত মূল্য পাইছে। এইকাৰণে খেতিৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে আৰু মই প্ৰত্যেকজন সদস্যক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বিধানসভাৰ মজিয়াত এই প্ৰস্তাৱটো উত্থাপন কৰিছে, য'ত নেকি কৃষি আৰু জলসিঞ্চনৰ গুৰুত্বটো আমি জানিবলৈ পাওঁ। অহা দিনবোৰত জলসিঞ্চন বিভাগে আৰু সক্ৰিয়তাৰে কাম কৰিব। পুঁজিৰ কোনো অভাৱ নাই, কেন্দ্ৰীয় চৰকাৰেও যথেষ্ট পুঁজি আগবঢ়াবলৈ ৰেডি আছে। মই ইতিমধ্যে ক'লোঁ 23টা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ তাত অনুমোদনৰ অপেক্ষাত আছে। 30খন প্ৰস্তাৱ বিভিন্ন জিলাৰ পৰা আমি আনিছোঁ। এই প্ৰস্তাৱখিনিও ইলেকশ্যনৰ পিছত অনুমোদন হ'ব। আৰু আপোনাক জনাব পাই মই সুখী হৈছোঁ যে জলসিঞ্চন বিভাগো কল চেণ্টাৰৰ জৰিয়তে যিখিনি কৃষকক আমি ডিপ টিউবৱেল দিছিলোঁ, প্ৰত্যেকজনৰ লগত 3 মাহৰ মূৰত এবাৰ কথা পাতে। কাৰোবাৰ যদি কিবা অসুবিধা আছে তেখেতসকলে আমাৰ হেল্পলাইন কল চেণ্টাৰত জনাব পাৰে। জনোৱাৰ পিছত গোটেই মোবাইলৰ ব্যৱস্থাপনাৰ জৰিয়তে, ইণ্টাৰনেট এপৰ জৰিয়তে, মোবাইল এপৰ জৰিয়তে কৃষকৰ লগত সম্পৰ্কত থকা যায়। কাৰোবাৰ যদি ডিপ টিউবৱেল বেয়াও হয়, আমাৰ চেষ্টা থাকে যে 24 ঘণ্টা বা 36 ঘণ্টাৰ ভিতৰত এই ডিপ টিউবৱেলটো আমি কেনেকৈ ভাল কৰি দিব পাৰোঁ। আগত বস্তুবিলাক মেৰামতিৰ অভাৱত বেয়া নষ্ট হৈ গৈছিলে, কিন্তু এতিয়া জিলাই প্ৰত্যেকটো এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ তাত এটা ইমাৰ্জেঞ্চি কণ্টিনজেঞ্চি ফাণ্ড থাকে। কিবা বিজুতি হ'লে তেখেতসকলে নিজৰ ডিছক্ৰিপশ্যনত এই পইচাটো ব্যৱহাৰ কৰি বিজুতিটো শুদ্ধ কৰি দিব পাৰে। আৰু মই ভাবোঁ যে অহা দিনবোৰত আৰু সক্ৰিয়তাৰে কাম কৰি এক লাহে লাহে পৰ্যায়ক্ৰমে অসমৰ প্ৰত্যেকটো খেতিপথাৰক 12 মাহে খেতি পানী দিয়া যিটো দায়িত্ব আমাৰ আছে, আৰু এই দায়িত্ববোধ কৰি সকলোৱে খেতিপথাৰত, সকলোৱে অঞ্চলত, সকলোৱে কৃষকক 12 মাহে যেন আমি খেতিপথাৰত পানী দিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰিম। এক বৃহৎ জলসিঞ্চনৰ প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি আলোচনাত আনিছোঁ যে কেনেকৈ বৃহৎ এখন প্ৰকল্প কৰি নদীক কেনেকৈ লগাই ৰিভাৰ নেটৱৰ্কিঙৰ জৰিয়তে কেনেকৈ আমি কৃষক ৰাইজক উপকৃত কৰিব পাৰোঁ। তেনেকুৱা ৰিভাৰ নেটৱৰ্কিঙৰো এটা, যেনেকৈ হাইৱে নেটৱৰ্কিং থাকে, ষ্টেট হাইৱে, নেশ্যনেল হাইৱে, তেনেকুৱা সৰু আৰু ডাঙৰ নদীৰ মাজত সংযোগ ঘটাই কেনেকৈ আমি এটা জলসিঞ্চনৰ ব্যৱস্থা ৰিভাৰ কানেক্টিভিটিৰ জৰিয়তে কৰিব পাৰোঁ, তাৰ ওপৰতো বিভাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত কাম কৰি আছে। বছৰটোৰ সকলো সময়তে পথাৰত পানী যোগান ধৰি খেতি কৰিব পৰাকৈ ৰাজ্যখনৰ কৃষকক প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে আৰু চলাই থাকিম। এই উদ্দেশ্যে পথাৰ পৰিচালনা সমিতি আৰু পানীৰ উপভোক্তা সমিতি সদস্যসকলক সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে জলসিঞ্চন পানীৰ উপযুক্ত ব্যৱহাৰৰ লগতে বহুতৰফীয়া কৃষি পদ্ধতি আকোৱালি ল'বলৈ কৃষকক সজাগতা বৃদ্ধিৰ ব্যৱস্থা আমি হাতত লৈছোঁ। অহা দিনবোৰত আৰু সক্ৰিয়তাৰে কাম কৰি অসমৰ খেতিপথাৰত পানী দি অসমৰ কৃষকৰ ভৱিষ্যত উজ্জ্বল কৰাৰ যিটো দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দিছে, এইটো আমি সম্পূৰ্ণ কৰি এই আশা আপোনাক মই দিব খুজিছোঁ। ধন্যবাদ। এতিয়া সংকল্প প্ৰস্তাৱটো উঠাই ল'বনে অখিল গগৈ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া, মই ভাবোঁ যে এইটো এটা এনেকুৱা ধুনীয়া সংকল্প প্ৰস্তাৱ, এইটো আজি বিধানসভাই সকলোৱে, মই ভাবোঁ যে চৰকাৰী পক্ষ বিপক্ষ সকলোৱে মিলি এই প্ৰস্তাৱটো গ্ৰহণ কৰি অসমক 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি সিদ্ধান্ত ল'ব লাগে। মই সকলোৰে পৰা সহযোগিতা আশা কৰিছোঁ। এতিয়া মূল প্ৰস্তাৱটোলৈ আহোঁ। প্ৰশ্নটো হ'ল এই যে মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংকল্প প্ৰস্তাৱটো নাকচ কৰা। হয়টোৰ মেজৰিটি আছে, হয়টোৰ মেজৰিটি। হয়টোহে বেছি হৈছে ছাৰ, আপুনি হিচাপ কৰক, চাউণ্ডটো বেছি হৈছে আমাৰহে। চাউণ্ডৰ লগত নহয়, হয়টো মেজৰিটি হৈছে। চাউণ্ডৰ লগত নহয়। ছাৰ ভোটিং হওক ছাৰ। হা ছাৰ ভোটিং হওক, ডিভিজন কৰক ছাৰ, ডিভিজন। প্লিজ ছাৰ, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। যদি চৰকাৰী পক্ষই নিবিচাৰে যে অসমত জলসিঞ্চন নহওক, তেতিয়াহ'লে নহওক বুলি কওক তেখেতক। হ'ব তো কি কয় আমাৰ প্ৰিপেৰেশ্যন ভোটিঙৰ কাৰণে কিবাটো চেক কৰক। অটো ভোটিং আছে না নাই?
অনলাইন মই জাষ্ট হাউচটো 10 মিনিটৰ কাৰণে এডজৰ্ণ কৰিছোঁ ভোটিঙৰ এৰেঞ্জমেণ্টৰ কাৰণে স্যার আজি শুক্রবার স্যার আজি শুক্রবার শুক্রবার স্যার আজি 10 মিনিট 10 মিনিটত স্যার হাত দাঙি দিলে হয়